ওয়েলকাম বেক টু মাই ইউটিউব চেনেল লিপিকাছ ব্লগ। সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা থাকিল। আশা কৰোঁ সকলোৱে দুৰ্গা পূজা ভালে কুশলে পাৰ কৰিলে। যিহেতু এইবাৰ অষ্টমী আৰু নৱমী একেদিনাখনে পৰিছে, আমি সকলোৱে ওলাই পৰিলোঁ পূজা মণ্ডপত শৰাই এখনি আগবঢ়াবৰ কাৰণে। তাৰ ওপৰতে আহিলে নহয় বৰষুণ যাক। মানে এইকেইদিন মানে বহুত বেয়া কৰিলে বতৰ, বৰষুণ মানে পূজা কেনেকৈ যে পাৰ কৰিলোঁ। আৰু এইকেইদিন মানে বৰষুণ দি মেলি গোটেই বোকা হৈ পৰিছিল। আৰু ইফালে পালোগৈ পূজা মণ্ডপত। তাৰপাছত এয়া আইতা থিয় হৈ আছে, যিহেতু বেলেগ লোক পূজা কৰি আছিল। তাৰপাছত সকলোৱেতো পূজা কৰিব দুৰ্গা মণ্ডপত, আৰু পূজা কৰি মেলি আমি তাৰপাছত কৰিম। আৰু এইফালে সকলোৱে সজাই লোৱা হৈছে শৰাইখনি, আৰু চাকি বন্তিখিনি ৰেডি কৰি মেলি জ্বলাই তাৰপাছত পূজা কৰিলোঁ। আৰু ইফালে পণ্ডিতজনে মন্ত্ৰ কৰি আছে, সকলোৱে অঞ্জলি লৈছে। আৰু ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ পূজা হৈছে। আৰু দুৰ্গা মাক মানে সকলো মনৰ কথা প্ৰকাশ কৰি গ'লোঁ, যাতে সকলো মনৰ আশা পূৰণ হওক। আৰু এইফালে পূজা কৰি মেলি ব্ৰত হৈ আৰু এয়া প্ৰসাদ দিছে, প্ৰসাদ লৈ মেলি এতিয়া ব্ৰত ভাঙি ল'লোঁ। আৰু এয়া দেখিছেনে আমি সকলোৱে গোল হৈ বহি ল'লোঁ আৰু প্ৰসাদ লৈছোঁ, যিহেতু শৰাই সকলোৱে দিছিলে। তাৰপাছত আমাক দিলে প্ৰসাদ খাব। আৰু ইফালে ভণ্টিক লৈ লৈছোঁ, জানেনে, তাক লৈ খাইছোঁ। আৰু এই খুৰীয়ে দেখিছেনে খাইছে। আৰু এইফালে মোৰ খোৱা হৈ গ'ল আৰু সকলোৱে খাই আছে। তাৰপাছত আমি খাই মেলি গ'লোঁ ওচৰত কিবা বেলেগ বস্তু খাব পাওঁ নেকি বুলি দোকানলৈ। আৰু এয়া আহি পৰিলোঁ। আৰু পোৱালিখিনি দেখিছেনে ভাইটি ভণ্টি চাওমিন লৈ লৈছে, তেওঁলোকে চাওমিনে খালে। আৰু মই ঘুগুনি এক প্লেট লৈ ল'লোঁ আৰু খালোঁ। তাৰপাছত খাই মেলি এয়া খুৰীহঁতেও খাই লৈছে। তাৰপাছত আমি ঘৰ আহিলোঁ। আৰু নেক্সট দিনা দশমী দিনা এয়া ওলাই পৰিলোঁ খুৰাৰ লগত যাবৰ কাৰণে। দশমী মানে নেপালীবিলাকৰ যিহেতু ফুট লগায়, তো লগাবৰ কাৰণে মোক খুৰাই লগ ধৰিলে যে যাবৰ কাৰণে। তো ময়ো বহুত ভাল পালোঁ, যিহেতু মোৰ বহুত মন আছিলে তেনেকৈ ফুট ল'বৰ কাৰণে, মই লোৱা নাছিলোঁ। তো যিহেতু মনৰ আশা পূৰণ হ'ল। আৰু এইফালে আমি যাবলৈ ওলালোঁ, বজাৰত সোমালোঁ অলপ সময় খুৰা কিবা কিবি নিবৰ কাৰণে। আৰু এইফালে আমি টুকটুকিৰ পৰা নামি পৰিলোঁ, দেখিছে তাত পালোঁগৈ, যিহেতু বোকাখাট বুলি ঠাই তাতেই আছে। আৰু এইফালে মঠাৰিৰ পৰা নামিব লৈছোঁ। আৰু আপোনালোকে জানেনে ইমান বোকা আছিলে, মই যেনে তেনে মানে পৰিবৰ কাৰণে লৈছিলোঁ আৰু বাচিলোঁ। আৰু এইফালে পালোঁহি তেওঁলোকৰ ঘৰত। আৰু এইফালে আমি ভিতৰলৈ সোমাই গৈছোঁ। তাৰপাছত অলপ সময় বহি মেলি আমাক খাবলৈ দিলে চাহ আৰু মিঠাই, এয়া দেখিছেনে। আৰু চাহ তাহ খাই মেলি ইফালে তেওঁলোকে ফুট লগাবৰ কাৰণে সকলোবোৰ ৰেডি কৰি ল'লে। তাৰপাছত এতিয়া লগাব, প্ৰথমতে খুৰী আৰু ভাইটিক লগাই দিব। আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ নিয়ম কৰিছে, মানে বহুত ভাল লাগিল। আৰু এইবিলাক মানে কি ক'ম, এইবাৰ দুৰ্গা পূজা মই ইমান ভালকৈ এনজয় কৰিবই নাপালোঁ। ইমান মানে টেনশ্যন হ'লেওতো যাব লাগিবই পূজা বুলি, সময়ৰ লগত চলিবৰ কাৰণে। আৰু এয়া খুৰীক দি লৈছে, চাই মানে ইমান ভাল লাগিছে। আৰু তাৰ পাছত আহিলে আমাৰ বাৰী। আৰু ইফালে আমি বাইক ভনীক তিনিওজনী বহি লৈছোঁ। তাৰপাছত এতিয়া আমাক লগাই দিব ফুট। আৰু মানে লগাই বহুত ভাল লাগিল সঁচাকৈ, মই বুজাব নোৱাৰোঁ। মানে কিবা এটা নতুন কৰিবৰ কাৰণে যি হ'লেও ভাল লাগে নহয়নে, সেইকাৰণে। সেইফালে মোক লগোৱা হৈ গ'ল আৰু ভণ্টিহঁতকো লগাই দিলে, কিন্তু ভিডিঅ' কৰিছিলোঁ কেনেকৈ জানো ডিলেট হৈ গ'ল। আৰু এয়া দেখিছেনে মই লগাই ল'লোঁ, মানে পূৰা হ'ল মনৰ আশা এটা। তাৰপাছত আমাক ভাত খাবলৈ দিলে, এয়া দেখিছেনে আমি বহি লৈছোঁ। খাচী মাংস আৰু ভাত দাইল এইবিলাক সকলোবোৰ আছিলে, যিহেতু ভাত খুৱাব লাগে। তাৰপাছত খালোঁ আৰু অলপ সময় ফুৰি মেলি আহিব ওলালোঁ আমি ঘৰ। আৰু তাৰ মাজতে বজাৰত আহি পূজা চাম বুলিয়ে ভাবিলোঁ। তো খুৰী মই ভণ্টি দুজনী আহি পৰিলোঁ পূজা মণ্ডপত, যিহেতু চোৱা নাছিলোঁ। আৰু ইয়াত দেখিছেনে ইমান ধুনীয়া মানে ডেক'ৰেশ্যন কৰিছে, বহুত ভাল লাগিলে চাই। এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। আৰু ইয়াত দেখিছেনে এনেও মানে দেৱী মা বহুত ভাল লাগে। আৰু এইফালে পূজা বুলি ক'লে কিবা এটা ফূৰ্তি নহয়নে। আৰু এয়া লগৰজনীৰ ঘৰতো ফুট লৈ ল'লোঁ। তাই কৈছিলোঁ মানে ফুট ল'বৰ কাৰণে, মোক মাতিবৰ কাৰণে, তো মাতিলে। আৰু তাইৰ দেউতা মায়ে লগাই দিলে। আৰু মোৰ ভৰি ধৰিও আশীৰ্বাদ ল'লে, জানেনে। ছোৱালী মানে তেওঁলোকে ভগৱানৰ নিচিনা পূজা কৰে। আৰু তাত ভাত চাত খাই মেলি আকৌ বিসৰ্জনত ওলাই আহি পৰিলোঁ। আৰু ইয়াত দেখিছেনে তেওঁলোকৰ ডান্স, সকলোৱে কেনেকৈ ফূৰ্তি কৰিলে, নাচিছে গাইছে,
ভিডিঅ'বিলাক দি দিছোঁ, আপোনালোকে চাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এনেকৈয়ে দুৰ্গা পূজা এইবাৰ এনজয় কৰিলেও অহা বছৰ যাতে ভালকৈ আৰু কৰিব পাৰোঁ। তো আজিলৈ ইমানতে শেষ কৰিছোঁ, নেক্সট ব্লগত লগ পাই আছোঁ, বাই।